নমস্কাৰ ৰাইজ, আজি অকণমান ৰাতিপুৱা সোনকালে উঠিলোঁ। উঠি আমাৰ পদূলিতে খোজকাঢ়িলোঁ। পৰিৱেশটো ইমান বেছি ধুনীয়া হৈ আছিল। আমাৰ বকুলকেইপা ইমান মৰম লগাকৈ সৰি আছিল। মই বুটলি থলোঁ। গোন্ধটো যে কি ধুনীয়া নক'ব আৰু। মই এঠাইলৈ যাবলগীয়া আছিল, তালৈ ওলালোঁ। বৰষুণজাক দিয়াৰ কাৰণে অৱশ্যে অকণমান দেৰি হ'ল। তাৰ পৰা আহি ভাত পানী খাই আজৰি হৈ ল'লোঁ। চাওকচোন, চাৰিওফালে খেতিৰ আয়োজন চলি আছে। পিপিক হেনো অকণমান মই মেকআপ কৰি দিব লাগে। তাই মোক মাতিলে মেকআপ কৰিবৰ কাৰণে। মাকেও খুব ধুনীয়াকৈ তাইক কাপোৰ সাজ পিন্ধাই দিলে, যিহেতু তাইৰ আজি স্কুলত আছিল বিহু নাচ প্ৰতিযোগিতা। ময়ো যিহেতু ঘৰতে এনেই আছিলোঁ, গতিকে তাইৰ লগতে আহিলোঁ। সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ নাচিছে, গাইছে। গৰম অকণমান আছিল অৱশ্যে, তথাপিতো খুবেই বেছি ভাল লাগিল। পিপি পঢ়া স্কুলখনতে ময়ো সৰুকালত কেইবছৰমান পঢ়িছিলোঁ, গতিকে আগৰ দিনবোৰলৈ মনত পৰি গ'ল। সিহঁতৰো নচা হ'ল, পিপিয়েও খুব ধুনীয়াকৈ নাচিলে। নাচি মেলি অহাৰ পাছত আমি অকণমান বজাৰ সমাৰ কৰিলোঁ, খোৱা লোৱাও কৰি ল'লোঁ আৰু তাৰপাছত আহি ধুনীয়াকৈ শুই ল'লোঁ। শুই লৈ মাৰ লগত বাৰীলৈ ওলাইছোঁ। আমাৰ ৰবাব টেঙা ধুনীয়াকৈ লাগি আছে আৰু এইফালে লাগিছে লেটেকু কেইটামানকে ছিঙি আনি খাবলৈ লৈছিলোঁ। পিছে ইমানেই বেছি টেঙা, কি ক'ব। এয়া কঁঠাল পাৰি থৈছে মায়ে, আৰু কঁঠাল খোৱাহে কথা। কঁঠালো অৱশ্যে লাগিছে এইবাৰ ভালকৈ। এইবিধ টেঙাক আপোনালোকে কি বুলি কয় জনাবচোন। মাগুৰ মাছৰ লগত জোল খাই ইমান বেছি ভাল লাগে। মই অৱশ্যে লিখিত নামটো নাজানো।